মই নীলুফা ইয়াসমিন মই আজি লৈ আহিছোঁ মন সাগৰৰ ঢৌ। এয়া লিখিকা ডক্টৰ আহমেদা আহমেদ। তেখেতৰ এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিম। এইখন কিতাপখন সুন্দৰ বেটুপাতেৰে তৈয়াৰ হৈছে। ইয়াৰ প্ৰথম কবিতাটি হৈছে প্ৰেমৰ সংজ্ঞা বিচাৰি। খুব সুন্দৰ কবিতা হয়, আপোনালোকৰ শুনি নিশ্চয় ভাল লাগিব। প্ৰেমৰ সংজ্ঞা বিচাৰি প্ৰেমৰ সংজ্ঞা কিদৰে দিওঁ, কতবাৰ পৰিছো প্ৰেমত, কৰো বুলিয়েতো প্ৰেম কৰা নেযায় কেতিয়াও। ছজিনা ফুলৰ বতৰত সুবাসে মোক প্ৰেমিক ৰূপে সজায়, সন্ধিয়া তাইৰ লিহিৰি লিহিৰি পাত যেন সানি দিম হিয়াৰ আবেগ। শীতৰ পুৱা নিয়ৰৰ পৰশা দুবৰি ইৰ পৰিছানে প্ৰেমত, চিকমিকিয়া কোমল পাতবোৰক অধৰ পৰশি শুনাই যাম কেতিয়াও লিখিব নোৱাৰা কবিতাৰ কথা। বকুলৰ সুবাসত পৰিছানে প্ৰেমত, মদাৰৰ পাপৰি কাইটীয়া দেহেৰে লুকাই ৰাখে হিয়াৰ যাতনা। তাতেই বিচাৰি পাওঁ প্ৰেমৰ গভীৰতা, জেতুকা পাতৰ সতে কৰিছানে প্ৰেম, কিদৰে লুকাই ৰাখে ৰঙা কলিজাখন। চুমা আঁকিব লাগে ভয় জানোচা, কলিজাৰ হিয়নি হুলকি টপে টপে সৰে তেজ। প্ৰেমৰ সংজ্ঞা দিব নেজানিলেও প্ৰতি ঋতু প্ৰতিদিন প্ৰতিপলতেই কৰো প্ৰেম। প্ৰেম কৰো অনুভৱৰ সতে, প্ৰেম কৰো নীৰৱতাৰ সতে, প্ৰেম কৰো আঘাতৰ সতে, প্ৰেম কৰো হেতালিৰ সতে, প্ৰেম কৰো শীতৰ নিহালিৰ সতে, যেন আশাৰে উজলি থাকক প্ৰতিটো সপোন। ধন্যবাদ। আপোনালোকৰ কবিতাটি শুনি নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ।